এজ বেস কোয়েশ্চন বা বয়সৰ লগত সম্বন্ধিত ইম্পৰ্টেন্ট কোয়েশ্চন কিছুমান ডিসকাস কৰিম সকলো ধৰণৰ ইম্পৰ্টেন্ট কোয়েশ্চন ডিসকাস কৰিম প্ৰেক্টিস কৰি আমি যাতে যিকোনো ধৰণৰ কোয়েশ্চন আনসাৰ আমি এক্সামত কৰিব পাৰো ঠিক আছে পোন প্ৰথমতে আমি দুটামান ইম্পৰ্টেন্ট টপিক চাই লৈছো বৰ্তমান যেটো বয়স হেতু কি হ'ব আমাৰ প্ৰেজেন্ট এজ বৰ্তমান আমাৰ বয়সটো আমি কি বুলি কও প্ৰেজেন্ট এজ বা বৰ্তমান বয়স যদি আমি ফিউচাৰত যদি যাও যেনেকৈ ধৰক 5 বছৰ পিছত 6 বছৰ পিছত ফিউচাৰত যদি যাও তেতিয়া কি হ'ব আমাৰ বয়সটো বৰ্তমান বয়সৰ লগত যোগ হ'ব আৰু যদি আমি পাষ্টত যাও যেনেকৈ ধৰক 6 বছৰ আগত 7 বছৰ আগত তেতিয়া আমাৰ বয়সটো কি হ'ব মাইনাস হ'ব মানে বৰ্তমান বয়স যদি 10 বছৰ 5 বছৰ পিছত বয়স হ'ব 15 বছৰ এন্ড 5 বছৰ আগতে তেখেতৰ বয়স আছিল 5 বছৰ ঠিক আছে নেক্সট আৰু এটা বস্তু যদি আপোনাৰ বয়স আৰু আপোনাৰ বন্ধুৰ বয়সৰ ডিফাৰেন্স যদি 5 বছৰ হয় 6 বছৰ পিছত আপোনাৰ আৰু আপোনাৰ বন্ধুৰ ডিফাৰেন্সটো কি হ'ব সেম হ'ব 5 বছৰে হ'ব বা 5 বছৰ আগতেও বা 2 বছৰ আগতেও এই বয়সৰ ডিফাৰেন্সটো সেম আছিল মানে বৰ্তমান যেটো বয়সৰ ডিফাৰেন্স সেই বয়সৰ ডিফাৰেন্সটো সদায় সেম থাকিব ঠিক আছে নেক্সট আমি এতিয়া কোৱেশ্চন কেইটামান প্ৰেক্টিস কৰিম ফাৰ্স্ট কোৱেশ্চনটো আছে the ratio of ages of two students is 3:2 one is older to the other by 5 years what is the age of the younger student দুজন ছাত্ৰৰ বয়সৰ অনুপাত 3:2 এজনে আনজনতকৈ 5 বছৰ ডাঙৰ হলে সৰু ছাত্ৰজনৰ বয়স কিমান এটা আমাক কি দিছে দুজন ছাত্ৰৰ বয়সৰ অনুপাত দিছে কিমান দিছে 3:2 one is older to the other by 5 years এজনে আনজনতকৈ 5 বছৰ ডাঙৰ মানে এজনে আনজনতকৈ 5 বছৰ ডাঙৰ মানে কি হিহতৰ মাজৰ বয়সৰ যেটো ডিফাৰেন্স সেই ডিফাৰেন্সটো কিমান 5 বছৰ গতিকে আমি কি ক'ব পাৰো এই অনুপাতটো ডিফাৰেন্সটো কিমান হ'ব 5 বছৰ হ'ব 5 হ'ব মানে যেহেতু হিহতৰ বয়সৰ ডিফাৰেন্সটো 5 অনুপাতটো ডিফাৰেন্স কিমান 3 - 2 = 1 মানে 1 ৰেশিও আমাৰ কিমান হ'ল 1 ৰেশিও = 5 হ'ল মানে এটা অনুপাতে 5 বছৰ বুজাইছে গতিকে আমাক কি সুধিছে কোৱেশ্চনটোত younger student দুই অনুপাতৰ ছাত্ৰজনৰ বয়স কিমান হ'ব এক অনুপাতত যদি 5 বছৰ হয় দুই অনুপাতত obviously কিমান হ'ব 2 * 5 = 10 years অপচন বি হ'ব ৰাইট আনসাৰ বা এটো আমি বেলেগ এটা মেথডটো কৰিব পাৰো বেলেগ মেথডটো চাই লৈছো আমি আমাক কি দিছে সিহঁতৰ বয়সৰ অনুপাত 3:2 3:2 আমি ধৰি লৈছো সিহঁতৰ বয়স 3x and 2x কোৱেশ্চনটোত কি দিছে এজনে আনজনতকৈ 5 বছৰ ডাঙৰ মানে হিহতৰ বয়সৰ ডিফাৰেন্সটো কিমান 5 বছৰ মানে কি হ'ব 3x - 2x = 5 মানে এইজন হল ডাঙৰজন আৰু এইজন সৰুজন ইহতৰ মাজৰ ডিফাৰেন্সটো বয়সৰ ডিফাৰেন্সটো 5 সো আমি ইয়াতে কি পাম 3x - 2x সলভ কৰিলে পাম আমি x = 5 মানে এজনৰ বয়স হল 3 * 5 15 বছৰ এন্ড আনজনৰ বয়স হল 2 * 5 10 বছৰ গতিকে সৰুজনৰ বয়স সুধিছে আমাৰ youngest studentজনৰ বয়স 10 years এটো आंसर হ'ব ঠিক আছে নেক্সট আমি আৰু এটা কোৱেশ্চন লৈছো at present the ratio of ages of Maya and Saya is 6:5 and 15 years from now the ratio will get changed to 9:8 Maya's present age is বৰ্তমান মায়া আৰু ছায়াৰ বয়সৰ অনুপাত 6:5 এতিয়াৰ পৰা 15 বছৰ পিছত ইহঁতৰ বয়সৰ অনুপাত হ'ব 9:8 মায়াৰ বৰ্তমান বয়স কিমান এটা আমাক কি দিছে মায়া আৰু ছায়াৰ বয়সৰ ৰেশিওটো হল বা অনুপাতটো হল 6:5 15 বছৰ পিছত মানে আজিৰ পৰা 15 বছৰ পিছত ইহঁতৰ বয়সৰ অনুপাতটো কিমান হ'ব 9:8 আজিৰ পৰা 15 বছৰ পিছত ইহঁতৰ বয়সৰ অনুপাতটো হ'ব 9:8 ঠিক আছে এতিয়া আমাক সুধিছে মায়াস প্ৰেজেন্ট এজ এই মেথডটোৰ মতে আমি কি কৰিম 8 ৰ লগত 6 ৰ পূৰণ কৰিম এন্ড 9 ৰ লগত 5 পূৰণ কৰিম 8 * 6 = 48 9 * 5 = 45 48 ৰ পৰা 45 বিয়োগ কৰিলে আমি কিমান পাম 3 পাম ঠিক আছে এই 3 অনুপাতটো কাৰ সমান হ'ব 3 অনুপাতটো 9 পূৰণ 15 কিমান 135 আৰু 8 পূৰণ 15 কিমান 120 135 ৰ পৰা 120 টো আমি মাইনাস কৰি দিম ডাঙৰটোৰ পৰা সৰুটো আমি মাইনাস কৰি দিম 135 ৰ পৰা 120 মাইনাস কৰিলে কিমান পাম আমি 15 3 অনুপাত যদি 15 ৰ সমান হয় মানে 1 অনুপাত কিহৰ সমান হ'ব 1 অনুপাত হ'ব 5 ৰ সমান এতিয়া আমাক কোৱেশ্চনত কি সুধিছে মায়াৰ বৰ্তমান বয়স কিমান মায়াস প্ৰেজেন্ট এজ
1 অনুপাত যদি 5 ইয়াৰ্ছৰ সমান হয় 6 অনুপাত কাৰ সমান হ'ব 5 পূৰণ 6 30 ঠিক আছে এনসার হ'ব 30 ইয়াৰ্ছ মায়াৰ 30 বছৰ হ'ল এণ্ড ছায়াৰ আমাৰ কিমান বছৰ হ'ব 5 পূৰণ 5 25 বছৰ ঠিক আছে নেক্সট কোৱেশ্চন লৈছো আমি এতিয়া The ratio of present ages of two brothers is 1:2 and 5 years back the ratio was 1:3. What will be the ratio of their ages after 5 years? দুজন ভাই ককাইৰ বয়সৰ অনুপাত 1:2 আৰু 5 বছৰ আগতে সিহঁতৰ বয়সৰ অনুপাত আছিল 1:3 5 বছৰৰ পিছত সিহঁতৰ বয়সৰ অনুপাত কিমান হ'ব কোৱেশ্চনত আমাক কি দিছে বৰ্তমান বয়সৰ অনুপাত 1:2 5 বছৰ আগতে এই অনুপাতটো আছিল মানে 5 বছৰ আগতে ইহঁতৰ বয়সৰ অনুপাত আছিল 1:3 আছিল এতিয়া সুধিছে আমাক 5 বছৰ পিছত আৰু 5 বছৰ পিছত ইহঁতৰ বয়সৰ অনুপাতটো কিমান হ'ব আমি ইয়াতে কি কৰিম 3 পূৰণ 1 3 n 1 পূৰণ 2 2 3 - 2 কিমান হ'ল 1 অনুপাত কাৰ সমান হ'ব 5 1 গুণে 5 and 5 3 গুণ 15 15 পৰা 5 বিয়োগ কৰি দিম আমি যেহেতু এই সিম্বল দুটা একে আছে একে সিম্বল আছে ডাঙৰটোৰ পৰা আমি সৰুটো বিয়োগ কৰি দিম 15 পৰা 5 বিয়োগ কৰিলে আমি কিমান পাম 10 পাম মানে 1 অনুপাত 10ৰ সমান মানে দুজন ভাই ককাৰ বয়সটো কিমান হ'ব এজনৰ হ'ব 10 বছৰ and এজনৰ হ'ব 20 বছৰ ঠিক আছে এতিয়া আমাক সুধিছে 5 বছৰ পিছত সিহঁতৰ বয়সৰ অনুপাত কিমান হ'ব 5 বছৰ পিছত বৰ্তমান সিহঁতৰ বয়স আমি কিমান পালো 10 বছৰ আৰু 20 বছৰ পালো আৰু 5 বছৰ পিছত আমাৰ কিমান হ'ব +5 ঠিক আছে মানে 5 বছৰ পিছত সিহঁতৰ বয়স হ'ব 15 আৰু 25 বছৰ 15 আৰু 25 আমি যদি ৰেশিওত কৰো কিমান হ'ব 3:5 এনসার সি হ'ব এনসার ঠিক আছে নেক্সট কোৱেশ্চনটো লৈছো আমি এতিয়া The ratio of ages of two persons is 4:7 and the age of one of them is greater than that of the other by 30 years. The sum of their ages in years is দুজন ব্যক্তিৰ বয়সৰ অনুপাত হ'ল 4:7 আৰু এজনৰ বয়স আনজনতকৈ 30 বছৰ ডাঙৰ সিহঁতৰ বয়সৰ যোগফল কিমান হ'ব আমাৰ কোৱেশ্চনত কি দিছে ব্যক্তি দুজনৰ বয়সৰ অনুপাত 4:7 আৰু সিহঁতৰ এজন 30 বছৰ ডাঙৰ Age of one of them is greater than that of the other by 30 years. এজনৰ বয়স আনজনতকৈ 30 বছৰ ডাঙৰ মানে ইহঁতৰ বয়সৰ পাৰ্থক্যটো কিমান 30 ইয়াৰ্স মানে এই অনুপাতৰ পাৰ্থক্যটো কিমান হ'ব 30 হ'ব মানে আমাৰ কিমান হ'ল 7 - 4 3 অনুপাত 30ৰ সমান হ'ল ঠিক আছে 3 অনুপাত যদি 30ৰ অনুপাত সমান হয় 1 অনুপাত কিমান হ'ব 1 অনুপাত আমাৰ 10ৰ সমান হ'ব মানে 1 অনুপাত যদি 10ৰ সমান হয় তেতিয়া এজনৰ বয়স হ'ব 4 * 10 40 and আনজনৰ বয়স হ'ব 7 * 10 70 টোটাল বয়স খুদিছে আমাক সিহঁত দুজনৰ মুঠ বয়স কিমান হ'ব 40 + 70 = 110 অপচন এ হ'ব এনসার 110 ঠিক আছে নেক্সট কোৱেশ্চনটো লৈছো এতিয়া The ratio of age as to B's age is 4:3 A will be 26 years old after 6 years the age of B now is A and B ratio দিছে আমাক 4:3 A and B ratio দিছে 4:3 6 বছৰ পিছত এৰ বয়স হ'ব 26 বছৰ 6 বছৰ পিছত যদি এৰ বয়স 26 বছৰ হয় মানে বৰ্তমান এৰ বয়স কিমান 6 বছৰ পিছত যদি 26 বছৰ হয় বৰ্তমান এৰ বয়স কিমান হ'ব 20 বছৰ বৰ্তমান এৰ বয়স হ'ব কিমান 20 বছৰ মানে 4:20ৰ সমান হ'ল মানে 1 অনুপাত কিহৰ সমান হ'ব 1 অনুপাত হ'ব 5 বছৰৰ সমান হ'ব 1 অনুপাত যদি 5 বছৰৰ সমান হয় বিৰ বয়স কিমান হ'ব 3 পূৰণ 5 15 ইয়াৰ্স ঠিক আছে একদম সিম্পল অপচন ডি হ'ব এনসার নেক্সট কোৱেশ্চনটো লৈছো এতিয়া The product of ages of Ram and Shyam is 540 if twice the age of Ram is more than Shyam's age by 6 years then find Ram's age Ram আৰু Shyamৰ বয়সৰ পূৰণফল হ'ল 540 Ramৰ বয়সৰ দুগুণ Shyamৰ বয়সতকৈ 6 বছৰ বেছি হ'লে Ramৰ বয়স কিমান কোৱেশ্চনত আমাক দিছে ৰাম আৰু শ্যামৰ বয়সৰ পূৰণফলটো 540 আৰু আমাক এটা কন্ডিশন দিছে ৰামৰ বয়সৰ দুগুণ শ্যামৰ বয়সতকৈ 6 বছৰ বেছি twice the age of Ram is more than Shyam's age by 6 years মানে ৰামৰ বয়সৰ যদি আমি দুগুণ কৰো 2 * r এই বয়সটো কাৰ সমান শ্যামৰ বয়সৰ সমান কিন্তু
6 বছৰ বেছি হয় ৰামৰ বয়সটো সো s + 6 হ'ব এইটো আমি ইকুৱেশ্যনটো পালো 2r = s + 6 ইয়াতে আমি s ৰ ভ্যালুটো উলাই লম s = আমি কিমান পাম 2r - 6 এতিয়া আমি এই s ৰ ভ্যালুটো ইয়াতে পুট কৰিম তেতিয়া আমি কি পাম r * twice r - 6 = 540 এইটো আমি সলভ কৰিলে কি পাম 2r² - 6 of r = 540 সব এইটো ক্যালকুলেশনটো আমি এনে কৰি গলে টান হ'ব পাৰে মানে প্ৰবলেম হ'ব পাৰে তেতিয়া আমি এটা কাম কৰিব পাৰো ইজি শৰ্টকাট মেথড এটা কৰিব পাৰো শর্টকাট মেথডটো কি আমি অপশন বিলাক বহাই চাম ইয়াতে আমি 18 বহাই দিও কিমান পাম 18 বহাই দিলে 2 of 18 36 - 6 30 মানে কি হল 30 ইনটু আৰু ইয়াতে 18 30 ইনটু 18 কিমান হ'ব 540 মানে 18 টোই হ'ব आंसर অপশন এ হ'ব রাইট आंसर বা এটো সলভ কৰিবলৈ কৰিব পাৰে কিন্তু এটো শর্টকাট হ'ব মোৰ মতে ঠিক আছে নেক্সট কোৱেশ্চনটো লৈছো আমি এতিয়া The sum of the present age of father and son is 90 years. 10 years earlier, the ratio of their age was 5:2. Present age of the father is. Ito আপোনালোকে কৰিব এটো আপোনালোকৰ কাৰণে হোমৱৰ্ক দিলো ঠিক আছে আজিলৈ এখিনি আছিল নেক্সট আমি ইকুৱেশ্যন বনাব লগা প্ৰবলেম বিলাক সলভ কৰিম আৰু বেলেগ বেলেগ টাইপৰ কিছুমান কোৱেশ্চন সলভ কৰিম যাতে আমি সকলোখিনি কোৱেশ্চন এটেন্ড কৰিব পাৰো এটা একো ধৰণৰ